নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ গুৱাহাটী হাইকোৰ্টৰ যি JA এক্সাম অহা কাইলৈ অৰ্থাৎ 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব, তাৰ বাবে সুবিধা হোৱাকৈ কাৰেণ্ট এফেয়াৰ্ছ আৰু GK টপ 20 কুৱেশ্যনছ বাছি অনা হৈছে। এইখিনি আপোনালোকৰ এটা কুইক ৰিভিজন হয়, লাষ্ট মিনিট প্ৰিপেৰেশ্যন। আপোনালোকে চাই গ'লে যথেষ্টখিনি সুবিধা হ'ব আৰু ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন অহা দেখা যায় আৰু ইয়াৰ পৰা আহিব পাৰে। গতিকে আহকচোন চাওঁ ভিডিঅ'টোত কি। গতিকে কাইলৈ হ'ব লগা যি গুৱাহাটী হাইকোৰ্টৰ JAA এক্সাম, তাৰ কাৰণে সকলো শিক্ষাৰ্থীকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। এইটো এটা কুইক ৰিভিজন ভিডিঅ'। আহকচোন চাই লওঁ ইয়াতে কি কুৱেশ্যনছ আছে, আৰু এই কুৱেশ্যনছখিনি কাইলৈ আহিব লগা পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে সময় উলিয়াই পৰীক্ষালৈ যোৱাৰ আগত ভিডিঅ'টো অকণমান চাই যাব, যাতে অলপমান মনত থাকে আৰু ইয়াৰ পৰা যদি কিবা কুৱেশ্যনছ আহে আপোনালোকে যাতে ধুনীয়াকৈ উত্তৰ কৰিব পাৰে। আৰু বেছি সময় নলওঁ, ইয়াতে কৰোঁ আহক। ইয়াতে কি কুৱেশ্যন আছে সেইখিনি চাওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ প্ৰগ্ৰেম ৱাজ লঞ্চ ইন গুৱাহাটী ইন 2025 টু ষ্ট্ৰেংথেন এছিয়ান ইণ্ডিয়া টাইজ। আৰু ইয়াতে অপশ্যন আছে ইনক্ৰেডিবল ইণ্ডিয়া কেম্পেইন, বি এছিয়ান ইণ্ডিয়া টুৰিজম এক্সচেঞ্জ প্ৰগ্ৰেম, চি চাউথ এছিয়া টুৰিজম ছামিট, ডি এছিয়ান কালচাৰেল ফেষ্টিভেল। ইয়াতে বেছি সময় লৈ নাথাকোঁ, আপোনালোকক ডাইৰেক্ট শুদ্ধ উত্তৰটো বা যোনটো অপশ্যন শুদ্ধ হয় সেইটোৱে কৈ যাওঁ। ইয়াতে অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ, যে এছিয়ান ইণ্ডিয়া টুৰিজম এক্সচেঞ্জ প্ৰগ্ৰেম। ইয়াতে নেক্সট কুৱেশ্যন হ'ল যে হুইচ ফুটবল টুৰ্ণামেণ্ট হেল্ড ইন আছাম ৱাজ ওন বাই NF ৰেলৱে ইন 2025। আৰু ইয়াতে অপশ্যন দিছে ডুৰাণ্ড কাপ, বৰদলৈ ট্ৰফি, সন্তোষ ট্ৰফি, শ্বিলং প্ৰিমিয়াৰ লীগ। আৰু ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি বৰদলৈ ট্ৰফিটো হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ হাইকোৰ্ট টুক ছ' মটো কগনাইজেন্স অফ দ্য আছাম মাইন ইনচিডেণ্ট 2025। আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে যে দিল্লী হাইকোৰ্ট, কলকাতা হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট, বম্বে হাইকোৰ্ট। আৰু এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি গুৱাহাটী হাইকোৰ্ট। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট 2025। এইটো আপোনালোকৰ 2025 আগৰটো কথা সুধিছে, কিন্তু এইটো ইমান গুৰুত্ব নহয়। এতিয়া আপোনালোকে বৰ্তমান কোন হয় তেওঁতো জানি লওক। আপোনালোকে বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছ হৈছে আশুতোষ কুমাৰ। এইটো খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, খুব বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন। আপোনালোকে এইটো কুৱেশ্যন আহিব পাৰে, গতিকে এই কুৱেশ্যনটো চাই যাব। বৰ্তমান চিফ জাষ্টিছজন কোন? বৰ্তমান চিফ জাষ্টিছজন হৈছে আশুতোষ কুমাৰ। আৰু তেওঁ কেতিয়াৰ পৰা চাৰ্জত আছে বুলি কুৱেশ্যন আহে, যদি আহে তেতিয়া তেওঁ 2024 মিড ভাগত জুলাইৰ পৰা চিফ জাষ্টিছ হিচাপে কাম কৰি আছে। নেক্সট কুৱেশ্যন, গুৱাহাটী হাইকোৰ্ট হেজ জুৰিডিকশ্যন অভাৰ হাউ মেনি ষ্টেটছ। এইটো ইজিয়ে হয় আৰু বহুত পঢ়ি থকা কুৱেশ্যনেই হয়, সাধাৰণ কুৱেশ্যন। আৰু ইয়াতে অপশ্যন আছে 2, 3, 4, 5। এইটো আমি সকলোৱে জানোৱেই। গুৱাহাটী হাইকোৰ্টখন কেইখন ষ্টেটৰ কাৰণে জুৰিডিকশ্যন কৰে? তেওঁলোকে 4খন ষ্টেটৰ কাৰণে। কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন, বা নিজে পঢ়ি যাব কিনো হয়। নেক্সট কুৱেশ্যন যে হুৱেৰ ইজ দ্য প্ৰিন্সিপাল চিট অফ গুৱাহাটী হাইকোৰ্ট লোকেটেড। গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল চিট ক'ত লোকেটেড বুলি কৈছে। ইয়াতে অপশ্যন নম্বৰ এ দিছে দিছপুৰ, বি গুৱাহাটী, চি শ্বিলং, ডি কোহিমা। আৰু এইটো বহুত ইজি কুৱেশ্যন হয় যে ক'ত হয়, চবেই জানোৱেই এইটো গুৱাহাটীত আছে। গতিকে অপশ্যন নম্বৰ বি গুৱাহাটী। কিন্তু প্ৰথমতে ক'ত আছিলে বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকে শুদ্ধ উত্তৰটো হ'ব শ্বিলং। কাৰণ পোনপ্ৰথমে যেতিয়া গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে তেতিয়া ক'ত কৰা হৈছিলে? শ্বিলঙত কৰা হৈছিলে। আৰু শ্বিলঙৰ পাছতেহে গুৱাহাটীলৈ লৈ অহা হৈছিলে। গতিকে এতিয়া যদি সোধে তেতিয়াহ'লে গুৱাহাটী, আৰু প্ৰথম স্থাপন কৰোঁতেই যদি ক'ত আছে সোধে তেতিয়াহ'লে এইটো হ'ব শ্বিলং। নেক্সট কুৱেশ্যনত আছে আপোনালোকৰ হুইচ আছাম ডিষ্ট্ৰিক্ট কোড এক্সপাণ্ডেড ই-কোড ছাৰ্ভিচ ইন 2025। আৰু ইয়াতে অপশ্যন আছে এ ডিব্ৰুগড়, বি যোৰহাট, চি কামৰূপ, ডি শিলচৰ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কামৰূপ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট টপ দ্য মেডেল টেবুল এট দ্য খেলো ইণ্ডিয়া বিচ গেমছ 2026। ইয়াতে অপশ্যন আছে অপশ্যন নম্বৰ এ তামিলনাডু, বি কৰ্ণাটকা, চি মণিপুৰ, ডি মহাৰাষ্ট্ৰ। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কৰ্ণাটকা। নেক্সট কুৱেশ্যন, হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট ওমেন ভাইচ চেঞ্চেলৰ অফ IGNOU ইন 2025। আৰু ইয়াতে আপোনালোকৰ
অপশ্যনছ আছে প্ৰফেচাৰ অনু সিং লেথৰ, প্ৰফেচাৰ উমা কঞ্জিলাল, ডক্টৰ নাজমা আখতাৰ, প্ৰফেচাৰ শশিকলা ৱানজাৰী, আৰু ইয়াতে অংকৰ যোনটো শুদ্ধ অপশ্যন নাম্বাৰ বি প্ৰফেচাৰ উমা কঞ্জিলাল। নেক্সট কুৱেশ্যন, হু প্ৰপ'জ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী? কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো কোনে প্ৰপ'জ কৰিছিলে সুধিছে, আৰু ইয়াতে অপশ্যন আছে এলফাৰ্ড ৱেগনাৰ, চাৰ্লছ ডাৰউইন, জেমছ হাটন, আৰ্থুৰ হোমছ, আৰু ইয়াতে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ এলফাৰ্ড ৱেগনেৰ। নেক্সট, দ্য ইভেণ্ট বাগুৰুম্বা দুহৌ 2026 was held at নেহেৰু ষ্টেডিয়াম গুৱাহাটী, সৰুসজাই ষ্টেডিয়াম গুৱাহাটী, অপশ্যন নাম্বাৰ চি গুৱাহাটী ইউনিভাৰ্চিটি গ্ৰাউণ্ড, অপশ্যন নাম্বাৰ ডি আছাম ষ্টেট মিউজিয়াম, আৰু ইয়াতে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি সৰুসজাই ষ্টেডিয়াম গুৱাহাটী। নেক্সট কুৱেশ্যন, জুংগাল বালাহু দিৱস is celebrated on 3rd January. Which community does Jungle Balahu belong to? A. Tiwa, B. Ahom, C. Dimasa, D. Mising. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ টিৱা। নেক্সট, 23rd January নেতাজী সুভাষ চন্দ্ৰ বসু's birthday is celebrated in India as অপশ্যন নাম্বাৰ এ পৰাক্ৰম দিৱস, বি দেশ প্ৰেম দিৱস, চি বিজয় দিৱস, ডি সূৰ্য দিৱস, আৰু ইয়াতে অপশ্যন নম্বৰ হৈছে এইটো শুদ্ধ উত্তৰ পৰাক্ৰম দিৱস। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য 64th বড়ো সাহিত্য সভা হেল্ড ইন আছাম? 64 বড়ো সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছে বুলি কৈছে, আৰু ইয়াতে অপশ্যন আছে ওদালগুৰি, বাক্সা, চিৰাং, তামোলপুৰ, আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ওদালগুৰি। নেক্সট, দ্য হায়েষ্ট পিক অফ দ্য হিমালয়ান আৰ ফাউণ্ড ইন চিকৱালী হিমালয়া, হিমাচল হিমালয়া, হিমাদ্ৰী হিমালয়া, আউটাৰ হিমালয়া। ইয়াৰ অপশ্যন বি হৈছে শুদ্ধ উত্তৰ হিমাচল হিমালয়া। নেক্সট, হু ৱাজ দ্য চিফ গেষ্ট অফ দ্য 76th ৰিপাব্লিক ডে ইন ইণ্ডিয়া 2025? আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে যে ইমানুৱেল মেক্ৰন, জয় বিডেন, ভ্লাডিমিৰ পুটিন, প্ৰাবউ চুবিন্টো, আৰু ইয়াতে অপশ্যন আছে প্ৰাবউ চুবিন্টোটো শুদ্ধ উত্তৰ, আৰু এইটো অপশ্যন নাম্বাৰ ডি প্ৰাবউ চুবিন্টো। নেক্সট কুৱেশ্যন, দ্য চাউথ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়াছ ইজ? এই অপশ্যন নাম্বাৰ এ হিমাদ্ৰী, বি হিমাচল, চি চিকৱালিক, ডি ট্ৰান্স হিমালয়, আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব শিৱালিক, অপশ্যন নাম্বাৰ চি শিৱালিক। ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। সকলোকে পৰীক্ষাৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।